Hello guys, welcome back to my YouTube channel. আৰু মই মানে বহুত দিন vlog দিয়া নাই মানে vlog কৰা নাই মিনি vlog যেতে কৰি আছো সো ভাবিলো কি আজি এটা vlog বনাই দিও আৰু আজি মানে মোৰ বাইদেউৰ দুজনী মান আহিছে সো বলক খেত ভিতৰত আছে আমি অলপমান ভিতৰত যাও ভাবিছিল কি ইয়াতে এনজয় কৰিব নাই হেয়াকে ইফালে এটা আছে সব বিজি এনেকে আছো সারা উঠি কারণ যেহেতু আজি কারণ আছে বলে কারণ আজি সারা বিহু সো আমি সারা উঠি আছো আর এইফালে আর মানে এইজনী মানে আমার এর ফ্রেন্ড আর তাইক যে দেখাইছিল তাইও আছিল আর এটা তাইৰ ফ্রেন্ড আর এটা অলপমান আমি চাকলা উঠো তো কি বল ব্লগ নে ব্লগে মানে বাহিৰত মানে বৰষুণ অৱস্থা হৈছে সেইকাৰণে ভাবিছো কি কৰা যায় দেখিছেনে বৰষুণ দি আছে খহি বাসুদিৰ অৱস্থা কি কম আৰু দে নাই দেখিছেনে গাইজ কি বৰষুণ দি আছে আৰু মই ইয়াত জিকি আছোঁ অলপমান পিছত মই চৰ্দি লাগিব কিন্তু মই জানো সেইকাৰণে ভাবিছোঁ অলপমান জিকি লওঁ এই কাৰণ মই জিকি খুব ভাল পাওঁ সেয়া চাওক কি মজা লাগিছে গাইজ জিকি আৰু গাইজ দেখিছেনে ইয়াৰ বৰষুণ আৰম্ভ কৰি দিছে চ' আমাৰ ফুৰিব যোৱা নহ'ব যিহেতু মানে বৰষুণটো আৰম্ভ কৰি দিছে এয়া আমাৰ দেউতা বহি আছে আইডিয়া এটা একে আছোন আর এটা বহি আছে আর বৰষুণ চাই এইফালে বৰষুণ আমাৰ যোৱা নহ'ব গাইজ ফুৰিবৰ কাৰণে দুখৰ কথা এতিয়া আমি দলে বলে ওলাইছোঁ ফুৰিবৰ কাৰণে এয়া হাতত লৈছোঁ মটৰ ভাজা আৰু আমি এতিয়া যাই আছোঁ যিহেতু মানে বৰষুণটো কমিছে আৰু ইমান ধুনীয়া ধুনীয়া বতাহ আহি আছে গাইজ কি ক'ম দেখিছেনে ইমান ধুনীয়া বতাহ আৰু ধুনীয়া লাগিছে ফুৰি কিনে মানে বহুত দিন ফুৰা নাই লোকগীতা মানে বিয়া হৈ গ'ল এতিয়া ধুনীয়াকৈ ফুৰিব আহিছোঁ এয়া চাওক এয়া আৰু এতিয়া আমি আহিছোঁ ইয়াত পথাৰত অলপ বতাহ খাবৰ কাৰণে এইফালে ইহঁতে আহি আছে ফ্ৰেছ এয়াৰ ধুনীয়া একদম কিন্তু দুদিনমান পিছতহে ফেক্টৰীৰ পৰা ধুনীয়াকৈ আহিব ফ্ৰেছ এয়াৰ আৰু এতিয়া আমি অলপমান হাৱা খাই আছোঁ আমি এতিয়া বৰদেউতাহঁতৰ ঘৰত আহিছোঁ ৰাইজসকল মানে অলপ টাইমৰ কাৰণে আহিছোঁ যিহেতু বতৰ বেয়া দেখিছে এইটো অলপ টাইম থকাৰ পিছত আমি আকৌ যাম এতিয়া আমি তিয়হ খাম কিমান যে টেষ্টি তিয়হ আৰু গাইছ আমি মানে গাড়ীখন পালোঁ আমাৰ দাদাৰে চ' ইয়াতে উঠি আহিলোঁ মুনু আৰু মই